মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল। গুড মৰ্নিং আছাম আৰু আপোনালোক সকলোলৈ মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৱে জানে এতিয়া আজি উৰুকা, কাইলৈ মাঘৰ বিহু। তো চবেই জানে আজি চবেই ভেলাঘৰ বনাব, থাকিব, ৰাতি খানা খাব। কাইলৈ মাঘৰ বিহু আৰু আজিতো চবৰ জেগাই জেগাই ভেলাঘৰ থাকিব, কিবা থাকিব। তো সেইটো কাৰণে মই আজি ওলাই গৈ আছোঁ এটা ভেলাঘৰ চাবলৈ। যিটো ভেলাঘৰ বহুত ধুনীয়া বনাইছে, ওচৰতে বনাইছে। যাম আৰু এতিয়া ওলাই মেলি। বহুত ধুনীয়া বনাইছে, মানে আপোনালোকক দেখাই আছোঁ ভেলাঘৰটো। হেল্ল' গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। আপোনাৰ যাম এতিয়া গৈ মেলি গাড়ীলৈ যাম আৰু ঠাণ্ডা পৰিছে অলপ বহুত, মানে কুঁৱলী আৰু তো যাওঁ ভালকৈ চাম কৰিম জেগাটো কেনেকুৱা বনাইছে, কি বনাইছে চাম ভালকৈ। থাম্বনেইলতো আপোনাৰ দেখিলেই বস্তুটো কি হয়, কিন্তু ভালকৈ আপোনাক দেখাম একদম চাৰিওফালে পৰা চবফালে পৰা। তো ব'লক ওলাই যাওঁ, দেৰি কৰি নাথাকোঁ। আহি পালোহি, গাড়ীখনেই তাতে থ'লোঁ। থৈ মেলি আমি পথাৰৰ মাজে মাজে যাম এতিয়া। সেইটো ভেলাঘৰটো গাই সেইটো ভেলাঘৰ। মানে আমি পথাৰৰ ফালেদি এইটো কাৰণে আহিলোঁ, নহ'লে আমি এইফালে এপাক ঘূৰি যাবলগীয়া হ'লহেঁতেন। সেইটো কাৰণে পথাৰৰ মাজতে আহিলোঁ, শ্বৰ্টকাট হৈ গ'ল। এইটো বেক চাইডটো হয়, ফ্ৰণ্ট চাইডটো আগত আছে। মানে আমি ফ্ৰণ্ট চাইডটো সোমাম আৰু দেখাম আপোনালোকক। ব'লক দেখাই আছোঁ। এইফালে চাওক, এইটোৱে হ'ল ফ্ৰণ্ট ছাইডটো। মানে অথনি আমি বেক চাইডে আহি আছিলোঁ, এতিয়া আমি ফ্ৰণ্ট চাইডে পাই গ'লোহি। এইফালেও দুটামান আছে ভেলাঘৰ। এইটো চাওক কি বহুত ধুনীয়া লাগিছে, মানে দূৰৰ পৰা দেখিবলৈ একদম একজেক্ট ৰংঘৰ লেখীয়া লাগিছে। মানে এই ৰংঘৰ নহয়, মানে একজেক্ট নহয়, কিন্তু মানে বনাইছে তেনেকৈ, মানে বহুত ধুনীয়া বনাইছে। মানে এতিয়া ওপৰলৈ যাব পাৰি, ওপৰৰ পৰা গৈ আহোঁ বোলক। ওপৰৰ পৰা ভিউ চাওক, সেইফালেও এটা আছে। অঁ চৰি কাৰেংঘৰ নহয়, ৰংঘৰ। কাৰেংঘৰ লাগিছে পটককৈ। এইফালে চাওক, এইটো খানা বনাই জগোৱাটো, খানা বনাই আছে আৰু এতিয়া ভাঙি যাবই। পুৰা লাইট চাইট লগাই দিছে পুৰা ফুটি। এতিয়া তললৈ নামি যাওঁ, থাকি মজা লাগিব। তললৈ নামি পেলাই এইফালে খানা বনাই আছে। তাৰপাছত এইফালে চাওক, এইফালে ফুল ৰুইছে। এইবোৰ অৰিজিনেল ফুলেই হয় কিন্তু দেই, কলগছটো অৰিজিনেল হয়, ফুলবোৰো অৰিজিনেল হয়, মানে জেগছবোৰ মানে অৰিজিনেল। মানে এইটো এটা ভেলাঘৰে বনাইছে, এটা ঘৰ বনাইছে। মানে এইটো চাওক টেবুলটো আপোনাৰ মানে খেৰেদি বাঁহেদি বনাইছে। এইটো মজাও বনাইছে দেই, কিন্তু মানে যোনে বনাইছে মানে মাথা লগাই বনাইছে। এইটো মানে অলপ মানে পানীখিনি ওলায় আৰু এতিয়া এইটোৰ পৰা ওলাই যাওঁ বাহিৰলৈ। আৰু কিবি আছে এইফালে। টেবুল দেখিলেই ধুনীয়া বনাইছে টেবুলটো। এইফালে চাউণ্ডটো খালি বহুত বাজি আছে। এইটো গোহালি যেন লাগিছে, তুলসী। এইটো গোহালি। এইফালে ঢেঁকী দেখিছে। চব মানে এটা ট্ৰেডিশ্যনেল এটা মানে হেৰি বনাইছে। বিহু যিটো মানে চব থাকে যে এইবোৰ। এইটো গোহালি হয়, এইটো কিবা মানে চৰাই বাঁহৰ নে কিবা, এইটো তেনেকুৱাই হ'ব। আৰু সেইটো চাওক, ৰংঘৰটো চাওক,
শ্বেপটো কি ধুনীয়া বনাইছে মানে শ্বেপত বনাইছে মানে দেখিছে নাই মানে বস্তুটো এনেকুৱা শ্বেপটো ছেমেই হয় মানে শ্বেপটো মজা বনাইছে লাগিলে সৰু হওক ডাঙৰ হওক সেইটো মতলব নাই শ্বেপটো বহুত ধুনীয়া বনাইছে মানে ভিউ চাওক পথাৰৰ মাজত মজা পথাৰৰ মাজত মানে এইটো মজা ভিউ এটা বনাই দিছে মানে এইটো মজা লাগিছে মানে জেগাটো মানে আৰু ৰংঘৰটো একদম জুই লাগিছে যাওঁতে আমি বধে হৈ গ'ল বেলা ওলাই যাওঁতে আগতে দেখিলোঁ ভেলাঘৰ নহয় এইটো এনেই দলংখন বনাইছে আৰু ভালেই লাগিছে বেয়া লগা নাই সেইকাৰণে ভিতৰতে পটকৈ বনাই ল'লোঁ আৰু এতিয়া যাওঁগৈ আৰু ঘৰ